Hello guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আছো। আপোনালোকে দেখিছে ইয়া মুখ হয়, মুখখিনি মই প্ৰথমে পেষ্ট বনাই ললো আৰু ইয়াত পিয়াজ, নৰসিংহ পাত আৰু অকণমান হালধি গুড়ি আৰু অকণমান জিৰা গুড়ি আৰু এনেকৈ অলপ টাইম লৰাব লাগিব। তাৰপিছত নিমখ অকণমান দি দিলোঁ আৰু জলকীয়াৰ গুড়ি এনেকৈ মিহলাব লাগিব। তাৰপিছত টাৱাখন গেছত বহাই দিলোঁ। ইয়াত তেলখিনি অকণমান গৰম হ'ল। গৰম হোৱাৰ পিছত মই ধুনীয়াকৈ বৰাকেইটা তেলত বহুৱাই দিলোঁ। এনেকৈ গোটেইকেইটা বৰা এনেকৈ মই তেলত বহাই দিম। গাইজ, মোৰ ৰেচিপিটো কমপ্লিট হ'ল। কেনেকুৱা হৈছে জনাব। আজিলৈ বিদায়।